কোমলে কোমলে পাতকে ল'ব দেই। খেজুৰৰ এতিয়া এটা ডিজাৰ্ট এটা বনাই দেখুৱাম আপোনালোকক। হেল্ল' এভৰিৱান, সুৰক্ষা কাশ্যপ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ সময় এতিয়া গা পা ধুই আহিছোঁ। এতিয়া আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ। আপোনালোকে বাৰু লেহেতি শাক খাই পাইছেনে কোনোবাই? লেহেতি শাক মই দেখুৱাম লেহেতি শাকটো কেনেকুৱা আৰু জনাব যে অসমৰ বিভিন্ন জেগাত এই শাকটোক কি বুলি কয়। আমাৰ এইটো চাইডে লেহেতি শাক বুলি কয় আৰু আপোনালোকৰ বিভিন্ন জেগাত শাকৰ বেলেগ বেলেগ নাম থাকে ন। শাকবিধ পথাৰত হয়। পথাৰত যেতিয়া কঠীয়া ৰোৱা হয় তেতিয়া পথাৰৰ আলিয়ে আলিয়ে এই শাকবিধ হয়। আগতে আমাৰ আইতাহঁতে পথাৰত যেতিয়া হালোৱাক যেতিয়া চাহ দিব গৈছিলে, জলপান দিব গৈছিলে, তেতিয়া এনেকৈ মুঠিয়ে হাতৰ মুঠিত এনেকৈ লৈ আহিছিলে লেহেতি শাকটো। খাই বৰ ভাল লাগে, বৰ সোৱাদ থকা শাক। থালি এখন দুপৰীয়া এখন থালিত আজি মই কিনো দিছোঁ। গতিকে মাৰ ফৰমাইছ আজি মাৰ ফৰমাইছত আজি এখন থালি এখন আপোনালোকক দেখাব ওলাইছোঁ। কেনেকৈ মই আজি দুপৰীয়া আহাৰ বনালোঁ, এসাঁজ ভাত বনালোঁ। গতিকে আহক ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথম এটা বস্তু এটা ছিগিলৈ আহোঁ। শেৱালি ফুলৰ পাত বৰা খাই পাইছেনে? বৰা কয় নে পাত্ৰা কয় নাজানো, মুঠতে শেৱালি ফুলৰ পাতটো খাই পাইছে নে? দেখিছে এই অকণ ডাঙৰ হৈছে আৰু এইটো হ'ল শেৱালি ফুল। দুটামান লৈ লৈছোঁ আৰু দুটামান লৈ লওঁ। কোমলে কোমলে পাতকেইটা ল'ব দেই। অমিতা দিয়া দাইল, মাছৰ মুড়ি ঘণ্টাত দিবলৈ পিঁয়াজ, নহৰু আৰু আদা। মুড়ি ঘণ্টাৰ কাৰণে এমুঠি চাউল, জহা চাউল হ'লে বেছি ভাল। ফুলটো কোনোবাই ফুলটো বুলি কয়, মাছৰ ফুলটো এনেকৈ ভালকৈ একদম মচমচীয়া হোৱাকৈ ভাজি লাগে। হালধি, সোৱাদ অনুসৰি নিমখ, ঘৰত খুন্দা এয়া জিৰা, মাছৰ কলঠি আৰু মৌখিনি ইয়াত দি দিছোঁ। এতিয়া বন্ধ কৰি দিব আৰু ভালকৈ সিজিবলৈ দিব। মুড়ি ঘণ্টয়ো অকণমান বাট মেলিছে আৰু। এইবিধেই হৈছে লেহেতি শাক। দেখিছেনে বাৰু ক'ৰবাত? এয়া লেহেতি আৰু আলু কাটি লৈছোঁ। এতিয়া তেলখিনি পকিলত পিঁয়াজ দিছোঁ। এয়া কাটি থোৱা নহৰু দি দিছোঁ। লৰাব লেহেতি শাকখিনি দি দিওঁ। ইয়াত আলু বেছি দিব নালাগে, জেনেৰেলি আলু নিদিয়ে। মই অকণমান লেহেতি শাকখিনি কম যিহেতু সেইকাৰণে অকণ সৰহ হওক বুলি বোলো আলু দিছোঁ। মানে এফাল আলু দি দিছোঁ, বেছি আলু দিটো নকৰিব। যিবিলাক মানুহৰ ডায়েবেটিছ আছে সেইবিলাকেতো আলু খোৱাটো বৰ্জনেই। জেনেৰেলি আলু ইমান বেছি খাব নালাগে। আলুটো প্লেইন কাৰ্বছত পৰেতো, গতিকে ইমান বেছি পাৰিলে কমপ্লেক্স কাৰ্ব খাবলৈ চেষ্টা কৰিব। কমপ্লেক্স কাৰ্ব যেনেকৈ চুইট পটেটো, সেইটো কমপ্লেক্স কাৰ্বত পৰে। আলুৱে হয় কিন্তু সেইটো কমপ্লেক্স কাৰ্বত পৰে। গতিকে আলুটো পৰাপক্ষত বৰ্জন কৰিব। আৰৈ চাউল খোৱাতকৈ উখোৱা চাউল খাব। আৰৈ চাউল প্লেইন কাৰ্বছত পৰে, উখোৱা চাউলটো কমপ্লেক্স কাৰ্বত পৰে। গতিকে সি পেটত গৈ পেলাই বহুত সময় থাকে। কমপ্লেক্স কাৰ্বটো শক্তি যোগান ধৰে বহুত সময় লাগে। এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। এয়া হালধি দিব আৰু আন্দাজমতে। আমাৰ ৰান্ধনীবিলাকৰ কি আৰু চব আন্দাজমতেই চলি যায়। গেছ কমাই দিব। অলমষ্ট ডান হৈছে এতিয়া দেই ভাজি। এইখিনি আমাৰ ঘৰৰ সদস্যকেইটাক দি থৈ আহোঁ। আৰু এয়া হ'ল ঢেকীয়া কাটি থৈ দিছিলোঁ। কৰি নিমখ দি দিব আৰু ঢেকীয়া ভাজিটো বনাবলৈ সকলোৱে জানেই।
এয়া শেৱালি ফুলৰ পাত পখালি লৈছোঁ। এয়া হ'ল বেচন, এনেকৈ এচামুচ অকণমান। এয়া পিঠাগুড়ি হয়, এয়া পিঠাগুড়ি এচামুচ দিব। এয়া সোৱাদ অনুসৰি নিমখ দিব, হালধি, অলপ ক'লা জিৰা দিব, কাল জিৰা, চেনি। গৰম কৰি লৈছোঁ পেনত। এতিয়া এনে কি কয় নাজানো, মুঠতে শেৱালি ফুলৰ পাতৰ বৰ এয়া হৈ গ'ল। এয়া ঘৰৰ খেজুৰ, দুই এটা অকণ থেতেলা মেতেলা খাইছে, সেয়া ভালকেইটা ল'ম আৰু। এয়া ঘৰৰ খেজুৰ আছিলে, খেজুৰৰ এতিয়া এটা ডিজাৰ্ট এটা বনাই দেখুৱাম আপোনালোকক। এয়া দৈ, এয়া পানী টুকি, এয়া পানী চাওক, এয়া পানী টুকি থৈছিলোঁ, আৰু এয়া মিক্সিত দি দিছোঁ। কল, আম, মাল্টা, খেজুৰ, এয়া চিয়া চিড, ইয়াত মই কোনো ধৰণৰ মিঠা ইউজ কৰা নাই দেই। আপোনালোকে যদি মিঠা খায় তেতিয়াহ'লে মিঠা ইউজ কৰিব পাৰে, চেনি, মৌ, চুগাৰ ফ্ৰী, যি যেনেকৈ ভাল পায় তেনেকৈ। এয়া মিক্স ফলৰ দি বনাইছে, কি বনাইছে, দৈ চৈ দি চব দি বনাইছে, আৰু খুব সোৱাদ হৈছে খাবলৈ। ভাল হৈছে, বৰ ধুনীয়া হৈছে, মিঠা হৈছে, কিন্তু মই কোনো মিঠা দিয়া নাই দেই।